এছআই নিযুক্তি কেলেংকাৰীৰ পাছত এইবাৰ ভুৱা নিযুক্তিৰে প্ৰবঞ্চনা। ৰেল স্বাস্থ্যকে ধৰি বিভিন্ন বিভাগত চাকৰিৰ প্ৰলোভনেৰে প্ৰবঞ্চনা। বিভিন্ন বিভাগত চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে নিবনুৱা যুৱক যুৱতীৰ পৰা লক্ষ লক্ষ ধন আত্মসাৎ কৰা এটা প্ৰবঞ্চকক যোৱা 23 ডিচেম্বৰত টিহুত আছুৰ উদ্যোগত কৰায়ত্ব কৰা হয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু টিহু আঞ্চলিক ছাত্ৰ সন্থাই যুটীয়াভাৱে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা প্ৰবঞ্চকজনে নিজকে দিগম্বৰ দাস বুলি পৰিচয় দিয়ে। লক্ষণীয়ভাৱে টিহুৰ 4জন যুৱকৰ পৰা চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে 3 লাখ টকাকৈ নিবলৈ আহোঁতেই ৰাইজৰ সহযোগত আছুৱে প্ৰবঞ্চক দিগম্বৰক হাতে লোটে ধৰা পেলাই গতালে টিহু আৰক্ষীক। চাওক, আজি কিছুদিনৰ পৰা সমগ্ৰ নলবাৰী জিলা আৰু বৰপেটা জিলাত এটা চক্ৰ, যিটো চক্ৰই বিভিন্ন নিবনুৱা যুৱক যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি থকা আমি এটা অভিযোগ পাইছোঁ। আৰু অভিযোগ পোৱাৰ পিছত আজি ৰাতিপুৱা মই খাপ পাতিছিলোঁ জিলা ছাত্ৰ সন্থা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, টিহু আঞ্চলিক ছাত্ৰ সন্থা এটা আমি গ্ৰুপে খাপ পাতিছিলোঁ। খাপ পাতি এইগৰাকী ব্যক্তিক, দিগম ডেকা দাস, এইগৰাকী ব্যক্তিক আমি আজি হাতেলোতে ধৰিলোঁ ধন নিবলৈ অহাতে। আৰু লগতে খুব লক্ষণীয় বিষয় যে তেওঁ এগৰাকী ড্ৰাগ ইন্সপেক্টৰ। তেওঁৰ আমি এখন লগত আই কাৰ্ড পাইছোঁ, আৰু তেওঁ স্বীকাৰোক্তি দিছে সেইখন তেওঁ মানে ভুৱা। তেওঁ কোনোবা এখন ব্যক্তিগত DDP চেণ্টাৰত সেইখন বনাই লৈছে, আৰু কেইখনমান কলিং লেটাৰ তেওঁৰ লগত আছে। কাৰণ এনেকৈ মুকলি আকাশৰ তলত অসমৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰবঞ্চনা কৰি ধন সংগ্ৰহ কৰি তেওঁলোকে কাম কৰিছে। আৰু খুব দুৰ্ভাগ্যজনক কথাখিনি আমি এটা কথা স্পষ্টভাৱে কৈছোঁ, আমি প্ৰশাসন আৰক্ষীৰ ওচৰত গতাই দিম, আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ SI কেলেংকাৰী হওক, জলসিঞ্চন বিভাগ কেলেংকাৰী হওক, কৃষি বিভাগৰ কেলেংকাৰী হওক, বিভিন্ন কেলেংকাৰী তেনেকৈ প্ৰবঞ্চনা চলি আছে। আৰু সেই সময়তে আৰু এগৰাকী ৰেলৱে বিভাগত চাকৰি দিয়াৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰিছে মুকলি আকাশৰ তলত, নিবনুৱা যুৱক যুৱতীসকলক মাথা মাৰ দিছে। আৰু সেই ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ ড্ৰাগছ ইন্সপেক্টৰৰ নামত এখন আই কাৰ্ড উলিয়াইছে। সেই ক্ষেত্ৰত স্বাস্থ্য বিভাগে গুৰুত্ব দি কঠোৰতম শাস্তি দিব লাগে। আৰু এইগৰাকী ব্যক্তিক শাস্তিয়ে যাতে অনাগত দিনসমূহত যাতে কোনোৱে যাতে নিবনুৱা যুৱক যুৱতীসকলক প্ৰবঞ্চনা কৰিব নোৱাৰে তাৰ এটা উদাহৰণ হ'ব লাগে। আৰু কোনোবা থাকিব পাৰে মুকলি আকাশৰ তলত থাকি ফোন যোগে নিবনুৱা যুৱক যুৱতীৰ পৰা লাখে লাখে টকা সংগ্ৰহ, চাকৰিৰ প্ৰলোভন, সকলোতে আশা থাকে চাকৰি পাব, সেই আশাৰে তেওঁলোকে আৱেগৰ বশৱৰ্তী কৰি ধন সংগ্ৰহ কৰিছে। আৰু ধন সংগ্ৰহ কৰি থকাৰ পিছত আমাৰ এটা অনুভৱ, আমি নকওঁ যে কোনোবা আছে, কিন্তু আমাৰ অনুভৱ যদি এনেকুৱা ব্যক্তিৰ যদি ছত্ৰছায়াত কোনো নাথাকে আৰু যদি আশীৰ্বাদ নাথাকে, তেতিয়াহ'লে তেওঁলোকে এই কাম কৰা সাহস ক'ত পালে, ক'ত কেনেকৈ চবতে তদন্ত হওক, তদন্তত গোটেই কথাটো ওলাই পৰিব কোন কোন জড়িত আছে। কাৰণ আপোনালোকে নিজেই পাইছে, তেওঁ স্বীকাৰোক্তি দিছে ৰেলৱে বিভাগৰ কোনোবা কৰ্মচাৰী জড়িত আছে, কোনোবা বিষয়া জড়িত আছে, তেওঁ কিছু কিছু ব্যক্তিৰ নাম কৈছে। আৰু আৰক্ষীৰ তদন্তত গোটেই কথাবোৰ যাতে ওলাই পৰি তদন্ত খুব কঠোৰ তদন্ত এটা কৰি দোষী যাতে কঠোৰ শাস্তি পায়। উল্লেখ্য, ধৃত দিগম্বৰ দাসৰ পৰা আৰক্ষীয়ে চাকৰিৰ কলিং লেটাৰৰ লগতে কেইবাখনো আই কাৰ্ড জব্দ কৰিছে। ইতিমধ্যে ধৃত দিগম্বৰে নলবাৰী আৰু বৰপেটা জিলাত পেলাইছিল চৰকাৰী চাকৰিৰ ভুৱা নিযুক্তিৰ জাল। সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰখা জোৰদাৰ তদন্তত বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। নলবাৰীৰ পৰা শংকৰ কলিতাৰ প্ৰতিবেদন, ই প্ৰাইম।